তোক 5,000 দিম। সেইটো কাটব মোক কিয় ক'বাছি নহয় তোমাক ক'বাচোন শুনি আছো তুমি নহয় তাৰমানে তেওঁ আৰু কৈছিল যি মিনটো মই বিশ্বাস কৈছোঁ মিনটো সোধা সুধে আছি তাৰে পিছত মই বোলে এটা কথা মিনটো সুধা আহিলোঁ মিনটো সুধা মই নবদা কি হিচাপত কৈছোঁ গম পাইছি না মানে যদি যিদিনা চাকৰিটো হ'ল হয় সিদিনাটো নকলা হয় ন চাকৰি চাকৰি বাকী কিবা জানা আমাৰ নাপাৰে চাকৰিৰ নামত দাদাক পইচা দিছিল চেকাটা পাঞ্জিটো পাঞ্জিত তাৰপাছত মই আপেল লোৱা নাই তেওঁৰ মাজে মাজে কৃষক কোনে এই কৃষক আমাৰ পাৰ্টি চলি লৈ পেলাই আমাৰ খেতি হৈছিল বৰাদিয়া খেতি সেইটো আমি পইচা দিছোঁ কিবা কাৰণত এই ইডুকেশ্যনত এই গণ্ডগোল এটা হৈছিল সভাপতিকে হোৱাৰ কাৰণে তাৰপিছত ক্লাব হৈ আছে সেই নহয় 28 লাখ টকাৰ য'ত 28 লাখ টকাৰ আমাৰ এই আছে এটা মনোৰঞ্জন আছে দিয়ক আৰু সেই যি ল কৈছে ল বুলি কওঁতে মই ল'লোঁ লৈ পেলাই টুটু আছিল বৰদেৱ টুটু মই এনেকৈ গাই পেলাই পইচা তাক দি আছোঁ তাৰ লাখ এই 4 লাখো নহয় তুমি 5 লাখ ল'বা বুলি কৈছে 5 লাখ না পইচা তোমাৰ 5 লাখ পুলিচত চাকৰি দিব পাৰা নেকি তুমি মইতো নৰো ভাই তুমি কিয় পুলিচত চাকৰি দিব পাৰিম বুলি কৈছা তেওঁতো ডাইৰেক্ট কৈছোঁ অফ অফেন্স এনেহেন কথা ৰকিদা চিনি পোৱাৰ কাৰণে ব্যক্তিগতভাৱে মোক কোৱা হ'ব মই সুধি পেলাই মই কথাটো জনাম হেল্ল' বেলেগ কাম নহয় দে তোমালোকৰ পৰা সুধি নাই এতিয়া ডিপেণ্ড কাম কৰিছিল আমাৰ তাতে কলিজাজনে মোক কৈছে যে বস্তুটো সঁচা মিছা জানিছোঁ এয়া কথাটো 5 লাখ লগত হয়